নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ চৰাইদেউৰ মৰাণৰ অভয়াপুৰলৈ পল্লৱী দাস বাইদেউৰ লগত জন্মাষ্টমীৰ এটি অনুষ্ঠানৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। নেগেৰাজো আনিব আছে ডিকম জাতীয় বিদ্যালয়ৰ পৰা, গতিকে গৈ আছোঁ। জেপিদা আমি বৰ্তমান বকুল ব্ৰিজ পাইছোঁহি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাওক, যিমানখিনি পাৰোঁ গৈ দেখুৱাই যাম। আছিলো তোৰে মৰমতে খেলি, মোৰো ভাল লাগে তাকে সুঁৱৰি। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি। চেঁচা তিনিআলি পাৰ হৈছিলোঁ, হঠাতেই মানে আমাৰ গাড়ীৰ চকাটো পামচাৰ হ'ল। এতিয়া আমি সেইকাৰণে অলপ মানে খোজকাঢ়ি গৈ আছোঁ। তাতে আগত দোকান আছে, পামগৈ আৰু। বাকী তোমাৰ অনুভৱ কৈ দিয়া। অনুভৱ বহুত বেয়া, কাৰণ বহুত আশা লৈ আহিছিলোঁ আমি। হঠাতে এনেকুৱা হ'ব বুলি কোনে জানে। হঠাতে এনেকৈ যে টায়াৰ পাংচাৰ হ'ব বুলি ভবাও নাছিলোঁ। বাৰু যি কি নহওক আৰু অপেক্ষা কৰে নেকি। আহিলোঁ আমি, এইফালে পঞ্চা মাৰি আছে। আমি বৰ্তমান বুঢ়ীদিহিং নৈ পাইছোঁহি। আমাৰ ফাইনেলি আমি অসম চৰকাৰৰ শিল্পী বঁটাপ্ৰাপ্ত পল্লৱী দাস আহি আমাৰ নামঘৰত প্ৰাংগণত উপস্থিত হৈছে। আমাৰ নামঘৰীয়া প্ৰভুক তেখেতক আদৰণি জনাবলৈ আমি অনুৰোধ জনালোঁ। আমি এইমাত্ৰ আহি পাইছোঁহি নামঘৰ। আমি নামঘৰৰ ভিতৰলৈ গৈ আছোঁ। পঞ্চায়তে আমি এতিয়া সোমাই মেলি ছেটিং কৰিম আৰু ছেটিং কৰি ল'ম, তাৰপিছত সোমাম আৰু। প্ৰথমতে মই এটি দিহানামলৈ হাত ধৰিব বিচাৰিছোঁ। সকলোৱে মোৰ লগত সহযোগ কৰিব, মোৰো ভাল লাগিব গীত পৰিৱেশন কৰি। ঘুম
প্ৰগ্ৰাম কৰি এতিয়া ভাত খাইছে প্ৰগ্ৰাম কৰি ভাত খাইছে খাই বৈ আৰু ঘৰলৈ যাম আৰু ন দুগৰা বাই বাই খাইছা ন খোৱা খোৱা আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ গতিকে ভিডিঅ'টো যদি চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব